মাত্ৰ ইমানখিনি নিৰাপত্তাৰে ৰখা হলে আমি কেতিয়াও অকালতে নেহেৰুৱালোহেঁতেন আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। আজি জুবিন গাৰ্গ নথকা অৱস্থাত জুবিন গাৰ্গক ময়ে আটাইতকৈ বেছি সন্মান আৰু মৰম কৰিছিলো বুলি কৈ কিবা লাভ আছে জানো? জুবিন গাৰ্গ অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পাছত তেওঁক ময়ে জাতিৰ সম্পদ বুলি আখ্যা দিছিলো বুলি কৈ কিবা লাভ আছে জানো? আমেৰিকাৰ বিখ্যাত শিল্পী পোষ্ট মেলনক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিয়া সন্মান আৰু সুৰক্ষা সকলোৱে ভাল পাইছে। পৰ্যটন মন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী সকলোৱে মিলি তেওঁৰ থকা খোৱাৰ যথাযথ ব্যৱস্থাও নিশ্চয় কৰিছে। কিন্তু অসমীয়া মানুহৰ এটাই আক্ষেপ থাকি গল যে মাত্ৰ ইমানখিনি সুবিধাও আমাৰ জুবিন গাৰ্গে পোৱা হলে। ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা আছিল ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, যাৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী আমাৰে অসমীয়া পবিত্ৰ মাৰ্ঘেৰিটা। তাতে আছিল আমাৰে অসমীয়া উদ্যোক্তা শ্যামকানু মহন্ত। কিন্তু কেৱল পণ্য সামগ্ৰী ৰূপে ব্যৱহাৰ কৰা জুবিন গাৰ্গক কোনোৱে যথাযথ নিৰাপত্তাৰে ৰাখিব লাগে বুলিও অনুভৱ নকৰিলে। ফেচবুকত বিধায়ক অখিল গগৈ লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি এইটোকে জানিব বিচাৰিছিলো। কোনটো জানিব বিচাৰিছিল? জুবিন গাৰ্গ ছিংগাপুৰলৈ যাওঁতে আমি চৰকাৰৰ পৰা এই নিৰাপত্তা ব্যৱস্থাটো বিচাৰিছিলো। যিটো নিৰাপত্তা ব্যৱস্থা পোষ্টমেলনক লৈ এই নিৰাপত্তা ব্যৱস্থাটো ছিংগাপুৰত জুবিন গাৰ্গে এই নিৰাপত্তা ব্যৱস্থাটো কিয় নাপালে? অখিল গগৈয়ে প্ৰশ্ন কৰিছে। অসমীয়াৰ হিয়াৰ আমঠু শিল্পীজনকো ছিংগাপুৰত উদ্যোক্তাসকলে মানে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে অথবা অসম চৰকাৰে এই পৰিমাণৰ নিৰাপত্তা নহলেও ষ্টেট গেষ্ট এজনক দিয়া নিৰাপত্তা দিয়াহেঁতেন আমি জুবিন দাক নেহেৰুৱালোহেঁতেন, তেনে ঘটনা নঘটিলহেঁতেন। সত্য কথা। কিয় জুবিন দাৰ ক্ষেত্ৰত এই অন্যায় কৰা হল? অখিল গগৈয়ে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক। কিয় অসমৰ এই যুগৰ শ্ৰেষ্ঠ শিল্পীজনক ছিংগাপুৰলৈ নি নিথৰুৱা কৰা হল? জুবিন দাক কিয় দায়িত্বজ্ঞানহীনভাৱে যাৰে তাৰে হাতত এৰি দিয়া হল? ইয়াৰ বাবে জগৰীয়া কোন? ইটোৰ পিছত সিটো প্ৰশ্ন। বিভাগীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা নহয়নে? নহয়নে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত? নহয়নে আপোনাৰ চৰকাৰ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা? নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যামকানুৰ লগতে এই সকলো জেললৈ যাব নালাগিছিল নে মুখ্যমন্ত্ৰী? আজি বিশ্বখ্যাত শিল্পী পোষ্ট মেলনক দেখি প্ৰতিজন সংবেদনশীল অসমীয়াৰ হৃদয় কঁপি উঠিছে। মাত্ৰ এবাৰ ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী হিচাপে আপুনি কবনে চৰি জুবিন? কবনে ক্ষমা কৰিব অসমবাসী? হয়, এই প্ৰশ্নখিনি আজি অসমীয়াৰ মনলৈ আহিছে। যি নিৰাপত্তা পোষ্টমেলনক লৈ দেখা পোৱা গ'ল বৰঝাৰ বিমানবন্দৰত, সেই অখিল গগৈৰ পোষ্টৰ জেৰ টানিয়েই আমাৰো মনলৈ অহা কথা যে ইয়াৰ যদি আংশিক নিৰাপত্তাৰ ব্যৱস্থাও ছিংগাপুৰত জুবিন গাৰ্গে পালেহেঁতেন তেন্তে এই অতি নঘটিবলগীয়া ঘটনাটো নঘটিলহেঁতেন।